আহ, ৰাইজসকল, কৃষ্ণসকল, আমাৰ কৈলাশ ফেক্টৰীৰ নতুন প্ৰজেক্ট এটা আৰম্ভ হৈছে। তলত আছে আপোনাৰ পুখুৰী, এইটো পুখুৰী। তাৰপিছত ইয়াত হাঁহ ৰাখিছোঁ। একদম ধৰক এতিয়া হাঁহ কম আছে, প্ৰায় আপোনাৰ ৭৫টামান হাঁহ আছে। আৰু ধৰক ইয়াৰ পৰা আৰু পোৱালি জগাই এনেকৈ আপোনাৰ নেট দিছোঁ। আৰু এটা ছাইডত তাৰমানে ঢালাইখিনি কৰা নাই, এইখিনি ঢালাই আছে, বাকী এইখিনি ঢালাই কৰা নাই। প্ৰভিজনটো ৰাখি দিছোঁ, কিন্তু এইবিলাক যাতে তাৰ হেৰিত তলত যায়। আৰু এইটো মোৰ পাৰ, তাৰে ছেকেণ্ড ফ্ল'ৰত পাৰ চৰাই, এটা ছাইডত পাৰ চৰাই দিছোঁ। আপোনাৰ এইবিলাক পাৰ চৰাই, এই যে আপোনাৰ ফলৰ যে যিবিলাক মানে এইবিলাক হেৰিবিলাক থাকে, বক্সবিলাক থাকে, এইবিলাক মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু মই কৰিব লগা আছে দিয়ক, খোজকাঢ়ি ইমানখিনি পৰা নাই, লাহে লাহে কৰি আছোঁ। এইবিলাক বক্সবিলাক দিছোঁ, বাস্কাবিলাক দি কিনে অলপ এনেকৈ গেটটো অলপ কাটি দি কিনে এনেকৈ পাৰ চৰাই ৰাখিছোঁ। আৰু এইবিলাক ফাৰ্মবিলাক মানে ফাৰ্মাৰবিলাক বনাই থৈছোঁ ইয়াত। মানে ইয়াৰ পোৱালিকেইটা এতিয়া ধৰক ৭৫ যোৰা পাৰ ইয়াত আছে বৰ্তমান। গতিকে ইয়াৰ প্ৰডাকশ্যন যিমানে হয় সিমানে। তাৰপিছত বৰ্তমান ধৰক এবছৰ মই বিক্ৰী নকৰোঁৱেই তাৰমানে। ইয়াত কমচে কম মই ৫০০ যোৰাতকৈও মই অধিক পাৰ ৰাখিব পাৰিম গোটেই ২০০০ স্কোৱাৰ ফিটৰ এই ঘৰটোত। গতিকে আজিকালি পাৰৰ দেখোন বহুত দাম। আমাৰ গাঁৱৰ ফালে আৰু ধৰক ২৫০-৩০০ এনেকুৱা, আৰু ইয়াত টাউনতো ৪০০-৫০০ টকালৈকে যায়। আৰু এনেকুৱা আৰু আপোনাৰ ফ্ৰেছ পাৰ পাবলৈ নায়েই টাউনত। গতিকে ইয়াত ধৰক মানে বেলেগ এটা ব্যৱসায় কৰাতকৈ মই ভাবিছোঁ কি, যিহেতু মোৰ ইণ্ডাষ্ট্ৰিটোৰ মানে ১২৬জন কৰ্মচাৰী আছে, এইলোকৰ মাজতে তাৰমানে মই গোটেইখিনি কৰিব পাৰোঁ। কেৱল মই নিৰ্দেশটো দিব লাগে, সেইটোৱে। এজনক ক'লে হ'ল, দাদা আপুনি তাতে পানী দিয়া হওক, একজন কাৰোবাক কওঁতে মাইনা যা তাকে যা, এই পানী দিয়া বা এই দিয়া, এই গৰুকেইটা চা, গৰু চৰু আজিকালি এনেকৈ গোটেইখিনি ৰাখিছোঁ। আচ্ছা কৃষ্ণসকল, মানে মই এইখিনি আপোনালোকক ক'লোঁ কিয়, তাৰমানে মোৰ বহুত সৰুৰ পৰাই এয়া পাৰ আৰু মুৰ্গী এইবিলাক মই পোহা আৰু হেৰিত বহুতখিনি মানে হেঁপাহ আছিল। আৰু মোৰ কালি জন্মদিন, গতিকে মোৰ কালি যিটো জন্মদিন ১৮ ফেব্ৰুৱাৰী ২০২৪, গতিকে ৰাইজসকল মোক যাতে মানে আপোনালোকে আশীৰ্বাদ দিয়ক, যাতে মই আগলৈকে আপোনালোকে এনেকৈ ধুনীয়াকৈ বহুত ভিডিঅ' বা এনেকৈ আগ্ৰহ কৰি আপোনালোকৰ পচন্দ মতে মই বস্তুবিলাক দি থাকিব পাৰোঁ, আৰু মই আগবাঢ়ি যাব পাৰোঁ। আৰু যাতে মোক সুমতি দিয়ক আপোনালোকক, যাতে মই এনেকৈ সদায় সুন্দৰ মনোভাৱেৰে ধেমালি ফূৰ্তি কৰি থাকিব পাৰোঁ আপোনালোকৰ আগত, সদায় যাতে মোৰ মনটো ফূৰ্তি থাকে। জয় শ্ৰীৰাম।